বন্ধু-বান্ধৱীসকল নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা যিসকলে এইবাৰ মেইনছ এক্সাম দিব তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে শেষলৈকে চাব। আজিৰ ভিডিঅ'ত এটা মেইনছৰ কপি আনিছোঁ যিটো ভিজন IASৰ ফালৰ পৰা ৰিলিজ কৰিছে আৰু সেই কপিটো হৈছে এইবাৰ UPSC CSC পৰীক্ষাত পাছ কৰা ইশিতা কিশোৰৰ মেইনছৰ কপি জেনেৰেল ষ্টাডি পেপাৰ 1ৰ আৰু এইখন কপি আছে ভিজন IASত তেওঁ টেষ্ট দিছিলে আৰু সেই টেষ্টৰ কপি তাত কেনেকৈ তেওঁ প্ৰশ্ন এটা লিখিছে কি ধৰণে লিখিছে আমি তাৰ পৰা কেনেকৈ প্ৰশ্ন এটা লিখিব লাগিব তাৰ এটা আইডিয়া পোৱা যাব কাৰণ যিসকলে এনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে বহুতে নাজানে বা বিভিন্ন ধৰণৰ কিতাপ পঢ়িছে বা বিভিন্ন ধৰণৰ ইউটিউব চাইছে তেনেকুৱা বহুতে তাৰ পৰা শিকিছে কিন্তু এজন ফাৰ্ষ্ট ৰেংক আনা এজনে কেনেকৈ লিখে এনচাৰ এটা তাক চালে আৰু অলপ আইডিয়া পোৱা যাব সেয়েহে মই ভাবিলোঁ মোৰ যিসকল ছাবস্ক্ৰাইবাৰ বা মোৰ যিসকলে চাই থাকে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ চাওঁ হওকচোন তেওঁ কেনেকৈ এনচাৰ ৰাইটিং কৰে আপোনালোকে দেখিছে তেওঁৰ নামটো আছে ইশিতা কিশোৰ তেওঁ ইংৰাজী মিডিয়ামৰ আছিলে সেইটো কাৰণে ইংলিছ লিখিছে দিল্লী ৰাজেন্দ্ৰনগৰ ঠাই আছিলে তেনেকুৱা 27 আগষ্ট 2022 চনতে এই পৰীক্ষাটো দিছিলে তেওঁ এইখিনি হ'ল এইখিনি ভিজন IASৰ গোটেইখিনি কেনেকৈ একে ছেম টু ছেম যেনেকৈ UPSCত যেনেকৈ প্ৰশ্ন কাটে ঠিক তেনেকৈ ইয়াতো তেনেকেই প্ৰশ্ন কাটে এইটো প্ৰশ্ন আহি গ'ল ইয়াত আপোনাৰ প্ৰশ্নৰ ফাৰ্ষ্ট প্ৰশ্নটো 150 মাৰ্কৰ ভিতৰত লিখিব লাগে যিটো 10 নম্বৰ থাকে उदाहरण के साथ चर्चा कीजिए कि भारत के विभिन्न क्षेत्रों की सांस्कृतिक परंपराएं क्षेत्रीय संगीत में किस प्रकार प्रतिबिंबित होती है विथ एग्जाम्पल डिस्कस हाउ द कल्चरल ट्रेडिशन फ्रॉम वेरियस रिलीजन ऑफ इंडिया गेट रिफ्लेक्टेड इन रिजनल म्यूजिक ইয়াত এতিয়া তেওঁ প্ৰশ্নটো কিমান দুটা পেজ দিয়ে দুটা পেজৰ ভিতৰত কি ধুনীয়াকৈ লিখিছে চাওক আমি বস্তুটো চাওক আমি বহুতে ভাবোঁ এটা এনচাৰ ৰাইটিং লিখিব লাগে কি লিখিম আমি একো নাজানো সদায় এটা মনত ৰাখিব যেতিয়া আপুনি এটা এনচাৰ ৰাইটিং লিখিব ফাৰ্ষ্ট আপোনাৰ লাগিব ইণ্ট্ৰ' অৰ্থাৎ ইণ্ট্ৰডাকশ্যন নেক্সট লাগিব আপোনাৰ বডি লাষ্টত লাগিব আপোনালোকে কি কনক্লুজন এই তিনিটা পাৰ্টত এটা এনচাৰ লিখিব লাগে এতিয়া যদি ইয়াত চাবলৈ যায় আপুনি যদি ইয়াত চাব যায় ইয়াত আপুনি কি চাব যিখিনি আছে এইখিনি পাৰ্ট দেখিছেনে এইখিনি পাৰ্টটো হৈছে তেওঁ ইণ্ট্ৰডাকশ্যন এইখিনি হ'ল বডি আপোনালোকে চাব পাৰে এইখিনিলৈকে তেওঁ বডি লিখিছে তাৰপিছত এইখিনি আহিব আপোনালোকৰ কনক্লুজন এতিয়া কেনেকৈ লিখিছে দেখিছেনে এতিয়া তেওঁ লিখিছে ইণ্ডিয়ান ৰিচ এণ্ড ডাইভাৰ্ছ কালচাৰেল ট্ৰেডিশ্যন এণ্ড মষ্ট এনচিয়েণ্ট ইন দ্য ৰিজনেল মিউজিক অফ ইটছ মাদাৰলেণ্ড তেওঁ দুঠাইতে ইণ্ট্ৰডাকশ্যনটো লিখিছে আপোনালোকে ইণ্ট্ৰডাকশ্যনটো লিখিব গ'লে কিছুমান আপোনালোকে টপিক ৱাইজ লিখিব পাৰে যেনেকৈ কিছুমান মানে ইণ্ট্ৰডাকশ্যন কেনেকৈ লিখিব ক'ৰ পৰা শব্দখিনি আনিব আপোনালোকে সেই কথাটো বেকগ্ৰাউণ্ডৰ পৰা আনিব পাৰে যেন এতিয়া যদি কয় আমাৰ সংগীতৰ ক্ষেত্ৰত কেনেকুৱা এটা সৰু দুলাইন আপুনি আনিব পাৰে বা সেই সংগীতৰ যিটো ফেক্ট আছে সেইটোৰ ওপৰত লিখিব পাৰে আপুনি বা তাৰ পৰা ডাটা এটা যিকোনো এটা ডাটা পাইছে তাৰ ওপৰত আপুনি লিখিব পাৰে নাইবা তাত যিবিলাক কিৱৰ্ড দিয়া থাকে যেনেকৈ ট্ৰেডিশ্যন কালচাৰেল ট্ৰেডিশ্যন বা ভেৰিয়াছ ৰিলিজন কেনেকুৱা ধৰণে এইবিলাক কিৱৰ্ড আনি পেলাই আপুনিও ইণ্ট্ৰডাকশ্যনটো তেনেকৈ লিখিব পাৰে আৰু বডি লিখিব যাওঁতে আপুনি তিনি ৰকমে লিখিব পাৰে ফ্ল' চাৰ্ট দি লিখিব পাৰে বা প্ৰেগ্ৰাফ দি পেলাই লিখিব পাৰে বা পইণ্ট কৰি লিখিব পাৰে তেওঁ এতিয়া এখনত পইণ্ট কৰি লিখিছে এইটো কুৱেশ্যনত আপোনালোকে চাব পাৰে এইখিনি দেখিছেনে মেপখন আঁকি পেলাই তেওঁ ক'ত কি কালচাৰেলছে লিখিছে তেওঁ ফাৰ্ষ্ট পইণ্টটো লিখিছে এইটো হ'ল ফাৰ্ষ্ট পইণ্টটো কালচাৰেল ট্ৰিবেণ্ড হৌ চিলেক্টেড এইখিনি কেনেকৈ তাৰ বিষয়ে লিখিছে ঠিক এইটো 2 নম্বৰ পইণ্ট এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ এইটো পইণ্ট ৱাইজ তেওঁ লিখিছে আৰু লাষ্টত লিখিছে এইখিনি কনক্লুজন তেওঁ প্ৰশ্নটো কেনেকৈ লিখিছে দেখিছে আমি ঠিক তেনেকৈ আমি ইমান বহলাই লিখিব দৰকাৰ নাই খালি মেইন টপিককেইটা লিখিব এটা কথা কওঁ এটা মই চাইছিলোঁ তেওঁ এনচাৰ ৰাইটিঙৰ এটা কৈছিলে যে কিছ কৰিব লাগে অৰ্থাৎ কিছ কৰিব লাগে আপোনাৰ বস্তুটো বুজি পোৱা নাই কিছ কৰিব লাগে বুলি ক'লে আপুনি যে কোনোবা এটা প্ৰশ্ন কিছ কৰিব লাগে মানে সদায় মনত ৰাখিব কিপ ইট চিম্পল এণ্ড শ্বৰ্ট আপুনি সদায় চিম্পলকৈ ৰাখিব আৰু শ্বৰ্টকৈ ৰাখিব আৰু যিটো মেইন পইণ্ট সেইটোহে সোমাব এনেই আজে বাজে কিছুমান লিখি লাভ নাই টাইম ৱেষ্ট কৰি লাভ নাই আৰু পেজো
বহুত নিদিয়ে, 2টা পেজে দিব আৰু তাৰ ভিতৰতে আমি 150 শব্দৰ ভিতৰত প্ৰতিটো পেজত 75 শব্দ লিখিবলৈ আমি জনাই যাম। তেনেকৈ ধৰণৰ আপোনাৰ মানে আপুনি কিমানখিনি কথা জানে বস্তুটোৰ বিষয়ে, মেইন কি কথা জানে সেইখিনি লিখিব লাগিব। এনেই বেলেগ কথা লিখি পাত ভৰাই লাভ নাই। আপুনি যদি মেইন পইণ্টকেইটা যদি নোট কৰিবলৈ লিখি দিব পাৰে, যেনেকৈ এতিয়া এই মেমগৰাকীয়ে যেনেকৈ লিখি দিছে, ঠিক তেনেকৈ আপোনালোকে নম্বৰ পাব। ঠিক নেক্সট প্ৰশ্নটো ঠিক তেনেকৈ আপুনি চাব পাৰে। এইখিনি হ'ল যিখিনি ইন 1947, এইখিনিলৈকে সিহঁতৰ ইন্ট্ৰডাকশ্যন 2 লাইনতে খতম কৰি দিছে। 4-5 লাইন 10 লাইন লিখিব দৰকাৰ নাই ইন্ট্ৰডাকশ্যনৰ নামত, তেওঁ মেইন 2 লাইন লিখি দিছে, সেইখিনিতে সমাপ্ত। তাৰপিছত তেওঁ বাকীখিনি পইণ্ট কৰি লিখি দিছে, আৰু তাৰপিছত ইয়াৰ কণ্ট্ৰিবিউশ্যন কেনেকুৱা তাৰ 2টামান পইণ্ট কৰি লিখি দিছে, আৰু ইন্ট্ৰডাকশ্যন। আপুনি চাওক, এইখিনি হ'ল আপুনি কি হ'ব, এইখিনি হ'ল কনক্লুজন। কিমান কমত লিখি দিছে দেখিছেনে? এইখিনি হ'ল কনক্লুজন। বাকীখিনি আপুনি চাবলৈ গ'লে এইখিনি হ'ল বডি। আপুনি যিখিনিৰ পৰা এইখিনিৰ পৰা চাব, এইখিনিৰ পৰা এই ইমাৰ্জিং অফ ৱৰ্কিং আইডিয়াছৰ পৰা এইখিনিলৈকে বডি। ঠিক তেনেকৈ লিখিব লাগিব। বাকীবিলাক প্ৰশ্নটো তেনেকৈয়ে লিখিছে। আপোনালোকে চাব প্ৰশ্নটো, কিবা এটা আইডিয়া পাব। বস্তুবিলাক লিখিব। এখন লিখিছেনে ফ্ল' চাৰ্টো লিখিছে, এইটো ফ্ল' চাৰ্ট লিখিছে। ঠিক তেনেকৈ বাকীখিনি আকৌ পইণ্ট হিচাপে লিখি দিছে। ঠিক তেনেকৈ আৰু যেন এইটো নহয় যেন গোটেইখিনি পাঠ পেজ কৰি লিখিব। আপুনি যদি গোটেইখিনি যিখিনি মেইন টপিকখিনি সোমাই দিব পাৰিছে, আপুনি সিমানতো নম্বৰ পাব। এইখিনি হ'ল তেওঁৰ এনচাৰ, ইশিতা কিশোৰৰ এনচাৰ ৰাইটিঙৰ মানে পৰীক্ষা দিয়া মেইনছৰ কপিটো। ৰিজন আইএছে এইটো ৰিলিজ কৰি দিছে, সেয়েহে মই তাৰ পৰা আনি পেলাই আপোনালোকক দেখাব বিচাৰিছোঁ কেনেকৈ লিখিব লাগে এনচাৰ ৰাইটিং এটা। আপোনালোকৰ নিশ্চয় ইয়াৰ পৰা অলপ সহায় পাব, কেনেকৈ লিখিব লাগে এটা আইডিয়া পাব। ময়ো বিভিন্ন ধৰণৰ এনেকুৱা APSC এস্পিৰেণ্টৰ এনচাৰ ৰাইটিংবিলাক চাওঁ, তাৰ পৰা কিছুমান বহুত আইডিয়া পোৱা যায়। আপোনালোকেও এনেকুৱা ধৰণৰ এনচাৰ ৰাইটিঙৰ কপিবিলাক চাব, তাৰ পৰা এটা কনচেপ্ট শিকিব পাৰিব। কাৰণ যিসকলে উইদাউট কোচিং কৰি আছে তেওঁলোকে এনেকৈয়ে শিকিব লাগিব। যিসকলে বাৰু কোচিং কৰি আছে তেওঁলোকক বাৰু কয় কেনেকৈ লিখিব লাগে এটা এনচাৰ ৰাইটিং, বাট যিসকলে নিজে প্ৰেক্টিছ কৰি আছে ঘৰত, নিজে চেল্ফ ষ্টাডি কৰি আছে, তেওঁলোকৰ কাৰণে অলপ কষ্ট হয়। তেওঁলোকে বিভিন্ন ধৰণৰ চ'ৰ্চবিলাক চাব লাগিব, কেনেকৈ লিখিব লাগিব। আৰু ইয়াতকৈ আৰু বেষ্ট আইডিয়া নাই। এজন টপ নাম্বাৰ 1 AIR 1 অহা এগৰাকী এনচাৰ ৰাইটিং চাই যদি আপুনি অলপ বুজি পায়, তেন্তে আৰু তাতকৈ কি লাগে। ইমানেই আছিলে এনচাৰ ৰাইটিংটো। ইয়াৰ পিছত মই যিটো হিন্দী মিডিয়ামত 101 আনা দিব্যা মেমৰ এনচাৰ ৰাইটিংটো লৈ আহিম। 101 ৰেংক আহিছে তেওঁৰ এবাৰ। তেওঁ যোৱাবাৰ IPS আছিলে, এবাৰ তেওঁ IAS ৰেংক পাইছে। তেওঁৰ মই এনচাৰ ৰাইটিঙৰ কপিটো আনিব চেষ্টা কৰিম। বৰ্তমান মই পোৱা নাই এতিয়ালৈকে, মই কপিটো ডাউনলোড কৰিবলৈ আপোনালোকৰ আগত দেখাম। তেওঁ হিন্দী মিডিয়ামৰ আছিলে, তেওঁ দৃষ্টিত দিছিলে। ইশিতা কিশোৰ মেমে আপোনালোকৰ ভিজন IASত দিছিলে, আৰু দিব্যা মেমে দৃষ্টিত দিছে। দৃষ্টিত প্ৰশ্নটো আহি নাযায়, তেওঁলোকে প্ৰশ্নটো নিদিয়ে, এখন এক্সট্ৰাকৈ প্ৰশ্ন পেপাৰ দিয়ে, কুৱেশ্যন পেপাৰ দিয়ে, সেইখনৰ পৰা চাই আপোনালোকে এনচাৰ কপিত লিখিব লাগে। কিন্তু ইয়াত অলৰেডি প্ৰশ্নৰ লগতে আৰু লিখা থাকে। আমাৰ এইবাৰ যিমানবাৰ APSC মেইনছ এক্সামিনেশ্যন হৈ গ'ল, তাত প্ৰতিবাৰতে ইংলিছতে আহে প্ৰশ্নটো, আৰু আপুনি অসমীয়া আৰু ইংৰাজী বা বেংগলীত বড়ো যিকোনোতে লিখিব পাৰে। কিন্তু এইবাৰ অসমীয়াত অহা চান্স আছে, অসমীয়া আৰু ইংৰাজী দুয়োটাতে অহা চান্স আছে। সেয়েহে আপোনালোকে যিসকলে অসমীয়াত প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে আপোনালোকে ইংৰাজীটো চাই যাব, যাতে প্ৰশ্নটো চিনি পায়। লিখিব অসমীয়াতেই, কিন্তু প্ৰশ্নটো চাই যাব, কাৰণ ক'ব নোৱাৰি ঘপকৈ ইংৰাজীত দি দিলে আপোনালোকৰ প্ৰব্লেম হৈ যায়। সেইটো কাৰণে যদি কিবা এনচাৰ ৰাইটিং বা কিবা প্ৰশ্ন আছে, আপোনালোকে ইংৰাজী টাৰ্মছটোখিনি চাই যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এইখিনি আছিলে কপিটো, তেওঁ মেমৰ কপিটো ইমানেই আছিলে। তেওঁ ভিজন IASত ইমানখিনি কপি আছিলে। তেওঁ জেনেৰেল ষ্টাডি পেপাৰ বনাওঁ, আৰু যদি বাকীকেইখন পেপাৰৰ কপি পাওঁ মই আপোনালোকৰ ওচৰত নিশ্চয় আনিম। আৰু এই যিখিনি প্ৰশ্ন আছে এইখিনি প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ PDFটো মই টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নিজে প্ৰশ্নটো কেনেকৈ লিখিব লাগে নিজে এবাৰ ট্ৰাই কৰি প্ৰেক্টিছ কৰি চাব, তেনেহ'লে আৰু সুবিধা হ'ব। আৰু এটা কথা মনত ৰাখিব, 15 নম্বৰ আৰু 10 নম্বৰ। 10 নম্বৰ 2টা পেজ দিয়ে, 15 নম্বৰ 3টা পেজ দিয়ে। আপোনালোকে 3টা পেজৰ ভিতৰত 250 মাৰ্কৰ ভিতৰত লিখিব লাগিব, আৰু 2টা পেজত 150 মাৰ্কৰ ভিতৰত লিখিব লাগিব। আৰু এইটো নহয় যেন আপোনালোকে 150টা শব্দই লিখিব লাগিব। আপুনি 100টা শব্দৰ ভিতৰতো আপুনি গোটেই মেইন টপিকখিনি সোমাই আপুনি এটা ভাল নম্বৰ পাব পাৰিব।
গম পাইছেনে সেইটো কাৰণে প্ৰেক্টিছ কৰক ভালকৈ এনচাৰ ৰাইটিঙত প্ৰেক্টিছ কৰক 1 মাহ সময় আছে ভালকৈ এতিয়া এইবিলাক কেনেকৈ লিখিছে ইয়াৰ পৰা অলপ আইডিয়া পাইছে নিজে ঘৰত এতিয়া প্ৰেক্টিছ কৰক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ